সকলোখিনি বস্তু অলৰেডি মই উলিয়াই দিলোঁ কাৰণ নোচোৱাকৈতো থাকিব নোৱাৰি হয়নে নহয় তো গতিকে এতিয়া চাই লওক কি কি আহিছে বস্তু এণ্ড ৱেলকাম বেক টু মাই ইউটিউব চেনেল সকলোকে স্বাগতম জনাইছোঁ আজিৰ ভিডিঅ'টো কিবা এটা ধুনীয়া কথা ক'ম মানে ধুনীয়া মানে সদায় ধুনীয়া কথা কওঁ কোনো মই বেয়া কথা কওঁ গতিকে ভিডিঅ'টো সেইভাগে চাই থাকিব মানে আমি আৰম্ভ কৰিছোঁ কেকৰ ব্যৱসায় কেকৰ বিজনেছ আৰম্ভ কৰিছোঁ অলপ দিনৰ পৰা মোৰ এজনী খুব মানে ভাল বান্ধৱী তাই মোক শিকাই থৈ গ'ল কেকৰ ব্যৱসায় কাৰণে সেইটো কাৰণে কেক মানে ষ্টাৰ্ট কৰিছোঁ কেক বনাবলৈ আৰু বিক্ৰীও কৰা হৈছে এটকা দুটকা উপাৰ্জনো হৈছে গতিকে আজি আপোনালোকৰ লগত শ্বেয়াৰ কৰিছোঁ ইয়াৰ পৰা আপোনালোকৰ মন পচন্দৰ কেক যোগান ধৰিবলৈ মই আছোঁ আপোনালোকৰ লগত গতিকে যদি কিবা কোনো ধৰণৰ যেনেকুৱা ধৰণৰ হওক কেক যদি আপোনালোকক প্ৰয়োজন হয় তেতিয়াহ'লে মোৰ লগত কণ্টেক্ট কৰিব কণ্টেক্ট নাম্বাৰ মোৰ ডেছক্ৰিপশ্যন বক্সত দিয়া থাকিব তাতে গৈ আপোনালোকে কণ্টেক্ট কৰিব পাৰিব আৰু আপোনালোকক যেনেকুৱা ধৰণৰ মানে কেক আপোনালোকে ডিজাইনিঙে হওক বা যেনেকুৱা ধৰণৰ নিবিচাৰক কিয় মই আপোনালোকক সেইখিনি যোগান ধৰিবলৈ চেষ্টা কৰিম আৰু খুব ধুনীয়া সোৱাদ হয় কাষ্টমাৰে কয় আচলতে খুব ধুনীয়া সোৱাদ গতিকে কেকৰ কাৰণে মোৰ লগত যোগাযোগ কৰিব বুলি আশা ৰাখিলোঁ লগতে আজি কেকৰ কাৰণে কিছুমান বস্তু মানে অনলাইন কৰা হৈছিলে সেইখিনি আনবক্সিং কৰিম আপোনালোকৰ সন্মুখত নহ'লে এতিয়াৰ পৰা মন পচন্দৰ কেক খাবলৈ হ'লে বেলেগৰ লগত যোগাযোগ কেতিয়াও কৰিব দৰকাৰ নাই জন্মদিন বিবাহ বাৰ্ষিকী যেনেকুৱা ধৰণৰ অনুষ্ঠান নহওক কিয় কেক আপোনালোকে মই আপোনালোকক যোগান ধৰিব পাৰিম গতিকে মোৰ লগত কণ্টেক্ট কৰিব যেনেকুৱা ধৰণৰ কেক বিচাৰে মই আপোনালোকক সুলভ মূল্যত ধুনীয়া সোৱাদৰ মন পচন্দৰ কেক যোগান ধৰা হয় আৰু যদি মোৰ চেনেলত কোনোবা নতুনকৈ আহিছে নহ'লে প্লিজ ছাবস্ক্ৰাইব কৰি কাষত থকা বেলআইকনটো প্ৰেছ কৰি দিব যাতে আহিবলগীয়া নতুন নতুন ভিডিঅ'খিনি নতুনবিলাক আপোনালোকে আগতীয়াকৈ লাভ কৰে ধুনীয়া ধুনীয়া মন পচন্দৰ কেক পাবলৈ হ'লে মেৰী এণ্ড বনিতা কেক হাউচৰ আপোনালোকে যোগাযোগ কৰিব ফ্লিপকাৰ্টৰ পৰা আহিলে কেক বনোৱা সকলোখিনি সামগ্ৰী দুই এটা বস্তু আহিবলৈ বাকী আছে আৰু যি আহিছে সেইখিনি আজি আপোনালোকৰ আগত আনবক্সিং কৰিম গতিকে ভিডিঅ' শেষলৈকে চাই সকলোখিনি বস্তু অলৰেডি মই উলিয়াই দিলোঁ কাৰণ নোচোৱাকৈতো থাকিব নোৱাৰি হয়নে নহয় গতিকে এতিয়া চাই লওক কি কি আহিছে বস্তু এইটো হৈছে ব্লেণ্ডাৰ আহক কি কি আহিছে প্ৰথমে এইখিনি দেখাই লৈছোঁ এইখিনি নজেল বহুতকেইটা আহিছে 12-13টামান আছে ইয়াতে আৰু তাৰ পাছতে এইটোটা ইয়াতে লাগি আছে মানে এনেধৰণে দিছে তাৰ পাছতে আৰু এইখিনি হৈছে পাইপিং বেগ এইখিনি হৈছে কাপ এনেধৰণৰ বহুত কেইটা আছে ইয়াতে এইখিনি হৈছে সৰু সৰুখিনি এনেধৰণে ওলোমাই ৰাখিব পাৰি খুব ধুনীয়া পেকেজিঙত আহিছে তাৰ পাছতে আছে এখন খুব ধুনীয়া হয় বস্তুখিনি কোৱালিটিটো বহুত ভাল হয় তাৰ পাছতে এইখিনি খুলিয়ে দিয়া হ'ল অলৰেডি এইখিনি হৈছে বাতি 3টা কেক বনোৱা তাৰ পাছতে এইখিনি হৈছে বাৰ্চ এইটো এখন ক্ৰীমৰ কাৰণে আৰু এইটো সমান কৰিবৰ কাৰণে এইখিনি হৈছে চুৰি কটাৰী মানে কাটা আৰু মিলাবৰ কাৰণে হয় এইখিনি কেক বনোৱাসকলে জানেই আৰু এইখিনি হৈছে কেকৰ ডেকৰেশ্যনেই হয় অলপ এইখিনি কৰিব পাৰি এইখিনি হৈছে কালাৰ অলপ কালাৰ আনি থৈছোঁ এইখিনি ইয়াতে বহুতখিনি কালাৰ আছে ৰেড কালাৰ ব্লেক কালাৰ গ্ৰীণ য়েল্লো মানে প্ৰায় 6টা কালাৰ আনি থৈছোঁ আৰু এতিয়া বাকী মোৰ আগতে ইয়াৰ পৰা অফলাইন কৰা আছে দুই এটা এতিয়া এইখিনি আনি থৈছোঁ বৰ্তমান তাৰ পাছতে ইয়াৰ পৰা উলিওৱা হৈ গ'ল এইখিনি দেখাম আৰু সেইখিনিয়ে বস্তু আৰু কি দেখাবলৈ থাকিলে এইখিনি খিৰিকীৰ হয় ইয়াতে খিৰিকীৰ কাৰণে অলপ বস্তু অনা হৈছে এইখিনি হৈছে কেকৰ বক্স প্লেট এনেধৰণৰ অলপ বস্তু আনি থৈছোঁ দৰকাৰ হয় যিহেতুকে এইটো এটা বস্তু থাকি গৈছিলে বডি লোশ্যন এটা দৰকাৰ চ' এটা অনলাইন কৰি দিলোঁ লগতে এইখিনিয়ে হয়
বস্তুখিনি এইখিনি বস্তুৱে আহিছিলে আৰু 2-এটা বস্তু আহিবলৈ আছে আৰু 2-এটা বস্তু অনলাইন কৰা হৈ আছে কিন্তু একেলগে আহি পোৱা নাই আজি যিখিনি বস্তু আহিছিলে সেইখিনি আপোনালোকৰ লগত শ্বেয়াৰ কৰিলোঁ গতিকে কেকৰ এটা বিজনেছ আমি ষ্টাৰ্ট কৰিছোঁ তো কিবা যদি আপোনালোকক মানে যেনেকুৱা ধৰণৰ কেক যদি কিবা প্ৰয়োজন হয় গতিকে কণ্টেক্ট কৰিব মই কণ্টেক্ট নম্বৰ দিয়া থাকিব মোৰ তাতে আপোনালোকে গৈ কণ্টেক্ট কৰিব পাৰিব মোৰ লগত মন পচন্দৰ ধুনীয়া সোৱাদৰ কেক পাব এইখিনি ফ্লিপকাৰ্টৰ পৰা অনা হৈছে খুব মানে ভাল প্ৰাইজত আৰু ভাল বস্তু পাইছোঁ ভাল কোৱালিটি আৰু লগতে পেকেজিং খুবেই ভাল হয় তো বঢ়িয়া তো আহক এতিয়া ৰিচেণ্টলি মই কেইটামান অৰ্ডাৰ পোৱা কেকৰ ফটো শ্বেয়াৰ কৰিছোঁ চাই ল'ব এইখিনি প্ৰথমে বনোৱা কেকৰ ডিজাইনখিনি আপোনালোকৰ লগত শ্বেয়াৰ কৰিলোঁ আজি আৰু নতুন নতুন ডিজাইনৰ ভিডিঅ' আহি আছে গতিকে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব ভিডিঅ'ৰ শেষত যোগাযোগৰ ঠিকনা নাম আৰু ফোন নাম্বাৰ সহ দিয়া আছে গতিকে শেষলৈকে ভিডিঅ'টো চাব আৰু যদি কিবা প্ৰয়োজন হয় কেকৰ বাবে যিকোনো ধৰণৰ কেক যোগান ধৰা হয় যিহেতুকে যদি কিবা প্ৰয়োজন হয় তেতিয়াহ'লে যোগাযোগ কৰিব বুলি আশা ৰাখিলোঁ